বৰ্তমান সময়ত নেহা কক্কৰ এগৰাকী বলিউড জগতৰ পপুলাৰ ছিংগাৰ। তেওঁ 2006 চনত টিভি ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল ছিজনত 2ত ভাগ লৈছিল। তাৰপিছত তেওঁ বহুতো লাইভ শ্ব' কৰাৰ লগতে বলিউডৰ বহুতো হিট গান গাইছে। তেওঁ 1000তকৈ অধিক লাইভ শ্ব' কৰিছে। তেওঁৰ পপুলাৰিটিৰ বিষয়ে তেওঁৰ ফেন ফলোয়িঙৰ পৰাই আন্দাজ লগাব পৰা যায়। তেওঁৰ ইনষ্টাগ্ৰামত বৰ্তমান 21.7 মিলিয়নতকৈ বেছি ফলোৱাৰ্ছ আছে। এনে এগৰাকী পপুলাৰ ছিংগাৰৰ বিষয়ে জানিবলৈ আমাৰ সকলোৰে মন যায়, নহয়নে বন্ধুসকল? তেন্তে আহক আজি আমি নেহা কক্কৰৰ বিষয়ে সম্পূৰ্ণ লাইভ ষ্টৰী জানো। নেহা কক্কৰৰ জন্ম হৈছিল 6 জুনৰ 1988 চনৰ উত্তৰাখণ্ডৰ ঋষিকেশত। তেওঁৰ দেউতাকৰ নাম ঋষিকেশ কক্কৰ আৰু মাতৃৰ নাম নীতি কক্কৰ। নেহা কক্কৰে পিছলৈ তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীত শ্বিফ্ট হয় আৰু তাতেই নিউ হলি পাব্লিক স্কুলত পঢ়াৰ আৰম্ভ কৰে। তেওঁৰ সৰুৰে পৰা গানৰ প্ৰতি প্ৰেম আছিল। তেওঁ 4 বছৰ বয়সৰ পৰাই ভজন আৰু কীৰ্তন গাবলৈ আৰম্ভ কৰিছিল। পিছলৈ যেতিয়া তেওঁ ক্লাছ 11ত পায় তেতিয়া তেওঁ ইণ্ডিয়ান আইডল ছিজন 2ত পাৰ্টিচিপেট কৰিলে। ইয়াৰ পৰাই নেহা কক্কৰে পপুলাৰিটি বাঢ়িবলৈ ধৰিলে। নেহা কক্কৰ যদিও এই শ্ব' জিকিব পৰা নাছিল, তথাপিও তেওঁ ইয়াৰ পৰা বহু অভিজ্ঞতা আহৰণ কৰিছিল। ইয়াৰ পিছত নেহায়ে প্ৰথম এলবাম উলিয়াইছিল নেহা দ্য ৰক ষ্টাৰ, যিখন কম্প'জ কৰিছিল মিড ব্ৰাদাৰ্ছে। এই এলবামৰ পিছত নেহাৰ প্ৰতি মিউজিক ডাইৰেক্টৰ চকু পৰিল আৰু নেহায়ে বলিউডৰ এটাৰ পিছত এটাকৈ হিট গান গাবলৈ ধৰিলে। ইয়াৰ পিছত নেহায়ে কেতিয়াও পিছলৈ ঘূৰি নাচালে। ইয়াৰ পিছত 2008 চনত জো জিতা ৱহি ছুপাৰষ্টাৰত এজ এ চেলেঞ্জাৰ ৰূপত পাৰ্টিচিপেট কৰিলে আৰু 2009 চনত ব্লু মুভিৰ থিম ছং গাবলৈ সুবিধা পালে। ইয়াৰ পিছত 2009 চনৰ চিনেমা জেল আইৰ বেৰেলী বাজাৰ মে ৰিমিক্স গান গালে। 2011 চনত ৱোহ এক দিল গানটো গালে আৰু এইদৰে বলিউডত এটাৰ পিছত এটাকৈ হিট ছং গাবলৈ ধৰিলে। বাৰ বাৰ দেখো, কালা চশমা আৰু মিলে হো তুম হামকো গানটোৰ ইউটিউবৰ বৰ্তমান 720 মিলিয়নতকৈ বেছি ভিউ হৈছে। 2013 চনত হানি সিঙৰ লগত যেতিয়া নেহা কক্কৰে ব্লু হে পানী পানী ছংটো গায়, এই গানটোৱে তেওঁৰ জীৱনৰ গতিপথ সলনি কৰে। নেহা কক্কৰে 2017 চনত ছিংগিং ৰিয়েলিটি শ্ব' সাৰেগামা পাত জাজ ৰোল লৈছিল। আৰু শেষত এয়াই ক'ব বিচাৰোঁ যে নেহা কক্কৰ আজি যি পজিশ্যনত আছে সেয়া তেওঁৰ নিজৰ কষ্ট আৰু সাহসৰ বলত পাইছে। এজনী সাধাৰণ ছোৱালী আজি বলিউড মিউজিক ইণ্ডাষ্ট্ৰীৰ টপ ছিংগাৰ হ'ল, এয়া তেওঁৰ পৰিশ্ৰমৰ ফল। আৰু আমি সকলোৱে নিজৰ এটা লক্ষ্য স্থিৰ কৰা উচিত। সেই লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰমো কৰা উচিত। আৰু বন্ধুসকল, নেহা কক্কৰৰ লাইভ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।